বোজা কঢ়িয়াব লগা হৈছে প্ৰতিদিনে কষ্ট কৰি কৰি সি নিশ্চয় ভাগৰি পৰিছে হয় বাছা কিন্তু তইনো আমাৰ কাৰণে আৰু কিমান কষ্ট কৰিবি বাছা কাষলৈ আছোন বাছা মোৰ নকৰি লাগিছে বুজিব পাৰিছো আমাৰে নিশ্চয় তোৰ খং উঠিছে কি কৰিবি বাছা কি কৰিবি আমাৰ দুৰ্ভাগ্যৰ বাবেই অজয়ৰ পুত্ৰ মই দশৰথ অযোধ্যাৰ প্ৰতি আপুনি আহিছে আজি আমাৰ আশ্ৰমে আহক আহক ৰাজা আছেনে কুশলে আছেনে আপোনাৰ মৰমৰ প্ৰজাজন শুনিবলৈ পাইছো আপোনাৰ বাহু বলে আঁতৰালে অযোধ্যাৰ নদী আপোনাক কিনাখন দিবলৈও পুত্ৰ নাই আজি আমাৰ আশ্ৰমৰ ভিতৰে গৈছে আনিবৰ বাবে তুমি নিৰ্মল জল নালাগে ফুলিব নালাগে দিব মোক আসন বসন পাৰে যদি দিয়ক মোক এটি অভিশাপ দাৰুণ শেষ হৈ যাওক এই দশৰথৰ নাম পৃথিৱীৰ পৰা নালাগে দেখিব আৰু এই মহাপাপী দশৰথৰ মুখ সমগ্ৰ বিশ্বই ৰাজন অতুল প্ৰতাপী তুমি অযোধ্যাৰ ৰাজা দশৰথ অযোধ্যাৰ তুমি ঈশ্বৰ কিন্তু কিয় এনেদৰে আজি কৰিছা কন্দন ঘটিছে নেকি অযোধ্যাত পুনৰ কিবা নতুন মংগল অযোধ্যাততো পুঁজি ৰাখিলে পুনৰ ঘূৰি নহয় না বুজিছিলো মই পুত্ৰৰ মুখৰ পৰা অৰ্ধ পিও পুত্ৰক দশৰথ ৰাজন আৰু সেইবাবে নিশ্চয় পুত্ৰ লাভৰ আশা কৰি চাপিছেহি আপোনাৰ কাষে দিয়ক নাথ পুত্ৰ লাভৰ আশীৰ্বাদ দি ৰাজনক নালাগে মুনিবৰ নালাগে মোক পুত্ৰ ৰতন কাৰণ কাৰোবাৰ পুত্ৰৰ জীৱন শেষ কৰি নিবিচাৰো চাব মই নিজৰ সন্তানৰ মুখ কাৰোবাৰ জীৱন কাৰ জীৱন জীৱন শেষ কৰি কাৰ জীৱন শেষ কৰি ধৰাৰ পক্ষত কিবা ধাম পিতৃ-মাতৃৰ আৰু ৰাজন কিয় তুমি অনুতাপৰ অশ্ৰুজলে পুলিচা পচন্দ কোৱা ৰাজন নকৰি পলম কি কম মই মুখে আজি মোৰ নোলাই বচন প্ৰভাতৰ কোনোবা এটা আহিছিলো মই মৃগয়াৰ বাবে
দুষ্প্ৰাপ্য মৃগৰ সন্ধান কৰি মই প্ৰৱেশ কৰিলোহি সৰস নদীৰ তীৰৰ দুৰ্ঘোৰ অৰণ্যৰ মাজত। এনেতে মই কৰিবলৈ পালো ভাবিলো জলপান কৰিছে এইটো উন্মত্ত খচৰা আছে মুহূৰ্ততে কৈতো সিহঁতে মোক কৰিব পাৰে এই বুলি ভাবি মুনিবৰ মই আত্মৰক্ষাৰ বাবে প্ৰহাৰ কৰিলো ভেদি আৰু মোৰ এই মানে কি ৰাজন এই মানে কাঢ়ি দিলে এই মানে কাঢ়ি দিলে দশো পুত্ৰৰ
নাকান্দে বাৰু কান্দিলো পুত্ৰৰ ৰাখে নাই প্রিয়া তোমার এখন নাই প্রতিক্রিয়া
অন্ধকার লাগছে তাই জীবনটা খেলি পরিবার করিবে পালময় রঘুকুল বন্দা মণিপুর কিন্তু क्या करते हैं कि और कोई अपनी सुनाई लगी हुआ की को तोर पंखो बिना की मोई देखा Tetapi semua tak demo biar aku melipar mau bikap dia mau bikap tim aku melipar putra ke mai sebe kozim pran অন্তকালে পুত্রকে এই ধরে দয়ু অধীর প্রাণ পুত্রকে দয়ু অধীর প্রাণ অন্তকালে পুত্রকে Right? অভিঘাত নহয় মণিপুৰ এয়া আপুনি মোক বৰহে কৰিলে প্ৰদান কাৰণ অদ্যপিও অপুত্ৰক মই জানো ৰাজন অদ্যাপিও অপুত্ৰক বুলি তুমি কিন্তু দিব্য দৃষ্টিৰে মই তোমাৰ অপুত্ৰ কৰে নেদেখো লক্ষণ সেইবাবে যোৱা তুমি ঋষ্যশৃংগ মুনিৰ কাষে পুত্ৰ লাভৰ যজ্ঞ তুমি কৰাগৈ আয়োজন দেখাত বালক হলেও ঋষ্যশৃংগ মুনিৰ মহিমা অপাৰ আশীৰ্বাদ কৰিছো ৰাজন পুত্ৰ হব ধন ধানে পৰিপূৰ্ণ হওক তোমাৰ ৰাজ্য নালাগে মোক পুত্ৰ ৰতন নালাগে মোক পুত্ৰ ৰাজ্য ধন মাত্ৰ পুত্ৰ ৰূপে আজীৱন সেৱা কৰি থাকে আপোনাৰ যুগল চৰণ নহয় ৰাজন প্ৰত্যেক পুত্ৰ বিয়োগৰ পাছত মোৰ আৰু জীৱন ধাৰণ নাই প্ৰয়োজন যন্ত্ৰণা মই জীৱনৰ উপক্ৰম ঘটোৱাৰ
এই উপযুক্ত সময় কিন্তু তুমি উচ্চবংশী রাজা দশৰথ, তোমাৰ দ্বাৰাই বংশ হব প্ৰসাৰ। তোমাৰ ঔৰজাত হব ৰঘুকুলমণি। দুষ্টক দমন কৰি শান্তিক পুনৰ তেওঁ কৰিব প্ৰতিষ্ঠা। ৰাজন মোৰ আশ্ৰমৰ পৰা দুটি শ্ৰীফল লোৱা, তোমাৰ তিনি পত্নীক কৰাবা ভক্ষণ। লোৱা তুমি মোৰ এয়াকেই আশীৰ্বাদ বুলি। এবে মই তেজিম জীৱন। কৃপা কৰিলে মহামান্য ঋষিবৰ চৰণত জনাইছো মই সহস্ৰ প্ৰণাম। ৰাজন মণিবৰ আছে মোৰ এটি অনুৰোধ তোমাৰ কাষত। অনুৰোধ নহয় মণিবৰ, আদেশ কৰক আপুনি বিদাসৰ প্ৰতি। মই মোৰে নশ্বৰ দেহ যেতিয়াই ত্যাগিম, তেতিয়াই তুমি পুত্ৰ জ্ঞানেৰে আমাৰ এই তিনিওৰে পেট কাৰ্য কৰিবা সম্পন্ন। এবে মই তেজিম জীৱন। এবে মই তেজিম জীৱন। অনন্ত ধামলৈ মই পাপী, মই মহাপাপী। মোৰ বাবে হয়তো নৰকতো নিমিলিব স্থান। হে দয়াময়, তুমি
তোর কবে কই মণিবরের কইতে তোর পুত্র ভাজ্যার হক্কার কার্য বই কবে কই Yeah.